হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'টোত অসমত যিবিলাক জাতি জনগোষ্ঠী আছে সেই জাতি জনগোষ্ঠীবিলাকে কি কি ড্ৰেছ পিন্ধে ইয়াৰ ওপৰত কুৱেশ্যন অসমৰ যিকোনো পৰীক্ষাতে আপুনি পাব। সেইকাৰণে এই টপিকটো ভালকৈ চোৱাটো দৰকাৰ। সেয়া লাগিলে APSCয়ে হওক নাইবা ADRE, PNRDয়ে হওক, DHSতে হওক, গোটেইবোৰ অসমৰ এক্সামতে এই টপিকটোৰ পৰা কুৱেশ্যন আহে। সেইকাৰণে আজি আমি এই ভিডিঅ'টো লৈ আহিছোঁ আৰু ইয়াত যথেষ্ট ইম্পৰ্টেণ্ট ড্ৰেছসমূহৰ বিষয়েহে লোৱা হৈছে, যিবিলাক পৰীক্ষাত আহি থাকে বাৰে বাৰে। গতিকে চাওকচোন, প্ৰথমতে কি আছে। প্ৰথমতে আমি দিয়া হৈছে বড়ো, অসমৰ যিটো বড়ো জনগোষ্ঠী, সেই জনগোষ্ঠীটোৱে কি কি ড্ৰেছ পৰিধান কৰে তাৰ বিষয়ে দিয়া হৈছে। প্ৰথম ইয়াত চাওক, দখনাটো জানেই মেইনলি, আৰু ইয়াত এটা এডিশ্যনেল ইনফৰমেশ্যন দিয়া হৈছে। দখনা চাওক কেই প্ৰকাৰৰ আছে। মাথা দখনা, একবিধ আছে মাথা দখনা আৰু একবিধ আছে চালা মাথা দখনা। এই দুয়োবিধ টাইপ দখনাই হয়। আপোনাক কুৱেশ্যন সুধি দিব পাৰে যে তলৰ কোনটো এটা দখনাৰ প্ৰকাৰ। ইয়াত অপশ্যন এইবিলাক থাকিব, মাথা থাকিব পাৰে, চালা মাথা থাকিব পাৰে। তাৰ উপৰি তেওঁলোকে আৰু দুটা অপশ্যন বনাই দিব পাৰে। আপোনালোকে দেখি গম পাব লাগিব যে এইটোৱে শুদ্ধ উত্তৰ। সেইকাৰণে ইয়াত দি দিছোঁ। মাথা হৈছে এটা দখনাৰ টাইপ আৰু এটা হৈছে চালা মাথা। এই দুয়োটাই হৈছে দখনাৰ প্ৰকাৰ। আৰু যিটো মাথা দখনা আছে, এই দখনাটো কেনেকৈ ব্যৱহাৰ কৰা হয়, এটা ব্ৰিডেল এটায়াৰ হিচাপে ব্যৱহাৰ কৰা হয়। মনত ৰাখোঁ, এনেকৈ সুধি দিব পাৰে, হুইচ অফ দ্য ফলোয়িং টাইপছ অফ দখনা ইউজড এজ এ ব্ৰিডেল এটায়াৰ। তেনেহ'লে শুদ্ধ উত্তৰ মাথা হৈ যাব। গম পাইছে? নেক্সট জুৱামগ্ৰা, এই 2 নম্বৰটো চাওক। ইউজড বাই বড়ো ওমেন ইন আপাৰ পৰ্চন অফ বডি। বড়ো মহিলাবিলাকে দেহৰ ওপৰ অংশত এই জুৱামগ্ৰা নামৰ ড্ৰেছটো পৰিধান কৰে। আৰু ইয়াত এই দুটা যিটো এই গোটেইকেইটা যি নাম পালাক যে, এই গোটেইকেইটা বড়ো মহিলাই পৰিধান কৰে। নেক্সট বড়ো পুৰুষে কি কি ড্ৰেছ পৰিধান কৰে সেইটো চাওক এইবাৰ। প্ৰথমতে চাওক গামচা। ইয়াৰ এটা কথা মনত ৰাখক, যিটো আমাৰ অসমীয়াৰ গামোচা আছে, গামোচা, আৰু ইয়াত দিয়া হৈছে কেৱল গামচা। এই গামচাটো কিন্তু কেৱল বড়ো জনগোষ্ঠীয়েহে পৰিধান কৰে, আৰু গামোচাটো আমি পৰিধান কৰোঁ, যিটো অসমীয়া জাতি জেনেৰেল তেওঁলোকে পৰিধান কৰে। মনত ৰাখোঁ, গামচাটো বড়ো মানুহে। নেক্সট আৰণাইটো গমেই পায় সকলোৱে, বহুত এটা পৰিচিত নাম আৰু পৰীক্ষাত প্ৰশ্ন আহে ইয়াৰ ওপৰত। ইয়াত চাওক, এইখন আৰণাই, এইখন হৈছে আৰণাই, আৰু কি দিয়া হৈছে, এইখনক গামচা বুলি কয়। যিটো এওঁলোকে পিন্ধিছে এইখনক গামচা বুলি কয়। নেক্সট চাওক এইবাৰ মিচিং জনগোষ্ঠীয়ে কি কি ড্ৰেছ পৰিধান কৰে। মহিলা, যিটো মিচিং জনগোষ্ঠীৰ মহিলাসকল আছে, তেওঁলোকে পৰিধান কৰে প্ৰথমতে আগেগাছৰ। নামবিলাক মনত ৰাখক, ইয়াত আৰু অসমীয়াত দিয়া নাই, ডাইৰেক্ট ইংলিছত মনত ৰাখিলে বেছি সুবিধা হয়। আগেগাছৰ, তাৰপিছত ৰিবি গাছেং, গেৰো, চৰি পটালি, যথেষ্ট ইম্পৰ্টেণ্ট পৰীক্ষাত আহে। চেগ্ৰেক, কুপব, এই গোটেইকেইটাক কোনে পৰিধান কৰে? মিচিং জনগোষ্ঠীৰ মহিলাই। তাৰপিছত চাওক, যিটো পুৰুষ আছে, পুৰুষে কি কি পৰিধান কৰে। প্ৰথমতে চাওক মিবু গালুক। আৰু মিবু গালুকটো কি? এটা টি-চাৰ্ট হয়। ইয়াত দেখুৱাই দিছোঁ কেনেকুৱা মিবু গালুক। এইটোক মিবু গালুক বুলি কয়, আৰু এইটো মিচিং জনগোষ্ঠীৰ পুৰুষে পৰিধান কৰে। এয়াৰপপ আছে, উগন আছে, আৰু এই উগনখন অসমীয়াৰ ধুতিৰ দৰে, যিটো ধুতি আছে তেনেকুৱা টাইপ। টাপুম গাছৰ ডুমেৰ, তাৰপিছত আছে জিনৰেক নাইবা টঙালী ডুমেৰ। এই গোটেইকেইটা মিচিঙৰ পুৰুষে পৰিধান কৰে। মনত ৰাখোঁ, এই গোটেইকেইটা নাম মিচিঙৰ পুৰুষৰ লগত জড়িত। তাৰপিছত তিৱা জনগোষ্ঠীয়ে কি কি পৰিধান কৰে। মহিলাই পৰিধান কৰে ফাচকাই, চাচফাই, যথেষ্ট ইম্পৰ্টেণ্ট, বহুতবাৰ পৰীক্ষাত আহিছে। তাৰপিছত চাব মেল, থাগলা, থানা আৰু ফাগা, এই তিনিটা তিৱা জনগোষ্ঠীৰ পুৰুষে পৰিধান কৰে। নেক্সট ডিমাচা সম্প্ৰদায়ৰ মানুহে মহিলাই কি কি পৰিধান কৰে। প্ৰথম হৈছে ৰিজাম ফাইন, যথেষ্ট এটা ইম্পৰ্টেণ্ট, পৰীক্ষাত বাৰে বাৰে আহে ৰিজাম ফাইন। ইয়াত দিয়া হৈছে কিজানি এই ড্ৰেছটোক ৰিজাম ফাইন বুলি কয়। ৰিগু আৰু ৰিখাউচা, ৰিমাই, এই গোটেইকেইটা ডিমাচা জনগোষ্ঠীৰ মহিলাই পৰিধান কৰে। আৰু পুৰুষে কি পৰিধান কৰে? পাগৰি, ৰিচা, ৰিমচাও আৰু গাইনথাও, এই গোটেইকেইটা পুৰুষে। নেক্সট চাওক কি আছে, কাৰ্বি। প্ৰথমতে আছে মহিলাই পৰিধান কৰে পিনি, ডাইৰেক্ট মনত ৰাখিব লাগিব, পিনি, পেকক, ৱামকক আৰু পেচেলাং। পুৰুষে পৰিধান কৰে ছয়ান, যিটো ছয় আন, এইটো হৈছে এটা জেকেট, মনত ৰাখক। ৰেকং কে এৰ,
আৰু পহু ইটো চবচে ইম্পৰ্টেণ্ট হৈছে এইটো পহুটো পৰীক্ষাত বহুত বাৰ হৈছে পহু। তাৰপিছত ৰাভা জনগোষ্ঠীটো চাওক ৰাভাৰ জনগোষ্ঠী প্ৰথমতে ফিমেলতটো দিয়া হৈছে কৌমকান্তং মানে কৌমকান্তং ইটো বহুত বাৰ হৈছে পৰীক্ষাত বহুত ইম্পৰ্টেণ্ট। তাৰপিছত কামবাং লাবক সদাবং আৰু নাচিনী দৰাই এই গোটেইকেইটা ইয়াত চাওক দিয়া হৈছে। এই যোনটো ড্ৰেছ দেখা পাইছে এইটো নাচিনী দৰাই বুলি কয়। আৰু এটা দিয়া হৈছে চাব ৰ'ব এই যিটো তাৰমানে আপোনালোকে ইয়াত দেখিছে এইটো বেল্ট হয়, এই মাজৰ এইডাল বেল্ট হয়। এই বেল্ট হৈছে লাবকডাল হৈছে তাৰমানে ৰাভা জনগোষ্ঠীৰ মহিলাই মানে পৰিধান কৰা এডাল বেল্ট হয় বেল্ট। তাৰপিছত মেলৰ চাওক পুৰুষে কি পৰিধান কৰে ৰাভা জনগোষ্ঠীৰ প্ৰথমতে হৈছে খপন মানে যিটো আমাৰ টুপি। তাৰপিছত পাজাৰ হৈছে স্কাৰ্ফ আৰু এটা হৈছে পাজাল এইটো হৈছে ধুতি পাজালখন ধুতি আৰু স্কাৰ্ফ মানে তাৰমানে এইটো আৰণাই টাইপৰ নিচিনা এটা বস্তু গম পাইছে। চাওক আজি এইখিনিয়ে আছিল বহুত বেছি নাই। যিবিলাক মানে ট্ৰাইবৰ পৰা কুৱেশ্যন আহে সেইবিলাকহে লোৱা হৈছে, বাকী এনেই যাতা দিয়া হোৱা নাই, ইম্পৰ্টেণ্টখিনি দিয়া হৈছে। গতিকে আজিলৈ এইখিনি আছিল, ধন্যবাদ।